এইটোৱে হ'ল আউনীআটী সত্ৰৰ মেইন গেট। তো ব'লক আমি এতিয়া অলপ ভিতৰলৈ যাওঁ। আহিলোঁ আমি এতিয়া ভিতৰলৈ। এইফালে যিকেইটা ৰুম দেখা পাইছে ইয়াতে সত্ৰৰ ভকত বা বৈষ্ণৱসকল থাকে। আপোনালোকক এইফালে দেখাই আছোঁ। এইটো হৈছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সংগ্ৰহালয়। ইয়াতে বহু বছৰ আগৰ পুৰণি সম্পদবোৰ সংগ্ৰহ কৰি থোৱা আছে, আপোনালোকে চাব পাৰে। ইয়াৰে অলপ ভিতৰত যাব চেষ্টা কৰিম। আহিছোঁ ভিতৰত, কিন্তু ইয়াতে তালা মাৰা আছে, সেইকাৰণে আপোনালোকক মই ভিতৰৰ বস্তুবোৰ দেখাব নোৱাৰিম। চাই লওক। এতিয়া আপোনালোকক দেখাম শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ নামঘৰটো। এইটোৱে হ'ল শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ নামঘৰটো। ইয়াতে নাম প্ৰসংগ কৰা হয়। ইয়াৰে ভিতৰত যাব নোৱাৰিম, যিহেতু এতিয়া বন্ধ আছে। আপোনালোকক ইফালেদি বাহিৰেদি দেখাওঁ, ইফালেদি ওলাই যাওঁ। এইবোৰ চাওক, নামঘৰৰ বাহিৰত ধুনীয়া ধুনীয়া ছবি আঁকি থোৱা আছে। চাওক, ধুনীয়া ধুনীয়া এইবোৰ আঁকি থোৱা আছে। নামঘৰৰ পৰা ওলাই এতিয়া পিছফালে যাই আছোঁ, আপোনালোকে চাই থাকক। আৰু ইয়াতেও সত্ৰৰ ভকতসকল থকাৰ ব্যৱস্থা আছে। এইখন সত্ৰৰ বাগিচা। এতিয়া যাওঁ ইয়াৰ পৰা অশ্বক্লান্ত মন্দিৰলৈ। ভিডিঅ'টো চাই থাকক আপোনালোকে। এতিয়া আহি পালোঁ শ্ৰী শ্ৰী অশ্বক্লান্ত দেৱালয়। ব'লক ভিতৰলৈ যাওঁ অলপ। ইয়াৰ পৰা আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন চাওক।
ধুনীয়া দেখি। চাই আছো ওপৰত, মন্দিৰটো যিহেতু পাহাৰৰ ওপৰত আছে, চ' এইফালেদি ওপৰত যাব লাগিব। এতিয়া যাই আছো চিৰি উঠি আৰু আছে আহি এতিয়া ওপৰ পালো। আপোনালোকক এইফালে দেখাও। এইটো হ'ল অশ্বক্লান্ত শিৱ ধাম, চাই লওক। এতিয়া যাই আছো ইফালেদি, ওপৰত মন্দিৰ আছে, আপোনালোকক দেখাই আছো, চাই থাকক। আৰু চিৰি আছে, এই চিৰিবোৰো উঠি যাব লাগিব এতিয়া। আহি পালো এতিয়া ওপৰলৈ। এইটো নতুনকে এটা মন্দিৰ বনাই আছে, ইয়াতে বনাই আছে নতুনকে মন্দিৰ এটা। আমি এতিয়া যাম ফালে ভিতৰলৈ, আপোনালোকক দেখাম। যাই আছো। এইটো সৰু গুফাৰে সোমাই যাম আমি। সোমাই যাই এতিয়া আপোনালোকক দেখাইছো। এইটো হ'ল বাউণ্ডাৰী অশ্বক্লান্ত দেৱালয়। এইটো অশ্বক্লান্ত দেৱালয় নামঘৰ, ইয়াতে নাম হয়, নাম ধৰে। আৰু ভিতৰত যাই দেখাই আছো আপোনালোকক। এইটো ইয়াৰ ভিতৰত এয়া গোসাঁই স্থাপনা আছে, ভিতৰত ইয়াতে গোসাঁই স্থাপনা আছে এইখন। অশ্বক্লান্ত দেৱালয়ৰ পৰা এটা ভিউ চাই লওক।